নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰবাৰ আপোনালোকৰ অসম মেডিকেল বিভাগৰ পৰা আপোনালোকৰ কেইবাটাও পদ লৈছে। NSM আসাম CHO ৰিকুৱাৰমেণ্ট 2025 কমিউনিটি হেল্থ অফিচাৰ আপোনালোকৰ 882টা পোষ্ট ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকে ঘৰতে বহি এপ্লাই কৰিব পাৰিব। কি কোৱালিফিকেশ্যন লাগিব আৰু এজ লিমিট কিমান হয়, সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে যদি ভিডিঅ' চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। NSM আসাম CHO ৰিকুৱাৰমেণ্ট 2025 ফালৰ পৰা আপোনালোকৰ 882টা কমিউনিটি হেল্থ অফিচাৰ CHO ভেকেঞ্চি ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকে অনলাইনতে এপ্লাইটো কৰিব পাৰিবা। অৰ্গেনাইজেশ্যনটোৰ নাম হ'ল আপোনালোকৰ নেশ্যনেল হেল্থ মিছন NSM আসামৰ ফালৰ পৰা আহিছে। আৰু লাষ্ট ডেটটো থাকিব আপোনালোকৰ 5 তাৰিখ 8 মাহ 2025 পৰ্যন্ত। আৰু টোটেল ভেকেঞ্চিজ ওলাইছে আপোনালোকৰ 882টা পোষ্ট। আৰু পোষ্টৰ নাম হ'ল আপোনালোকৰ কমিউনিটি হেল্থ অফিচাৰ CHO। আৰু এপ্লিকেশ্যনটো আপোনালোকৰ অনলাইনৰ থ্ৰুৱেদি আপোনালোকে কৰিব লাগিব। আৰু কেটেগৰীটো আপোনালোকৰ আসাম গভৰ্ণমেণ্ট জবৰ হয়, জব লোকেশ্যনটো অসমতে হ'ব। আৰু ভেকেঞ্চি ডিটেইলছটো যদি ক'বলৈ যাওঁ তেনেহ'লে আপোনালোকৰ পোষ্ট ওলাইছে 882টা পোষ্ট। আৰু চিডিউল কাষ্টত 7% আপোনালোকৰ পোষ্ট আছে, STত আপোনালোকৰ 10% পোষ্ট আছে, চিডিউল ট্ৰাইবছ হিলছত আপোনালোকৰ 5% আছে। আৰু অদাৰ বেকৱাৰ্ড ক্লাছেছ OBC বা MOBCত আপোনালোকৰ 30% চিট আছে। আৰু টি ট্ৰাইব আৰু আদিবাসী কমিউনিটিৰ পৰা যদি হয় তেনেহ'লে আপোনালোকে 3% আপোনালোকৰ চিট আছে। ৰেমুনেশ্যন বা চেলাৰীটো আপোনালোকৰ থাকিব আপোনালোকৰ প্ৰতি মাহে 27,500 টকা পৰ্যন্ত আপোনালোকে চেলাৰী পাবলৈ সক্ষম হ'ব। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া বা এজ লিমিটটো আপোনালোকক ক'বলৈ গ'লে আপোনালোকৰ বয়সৰ সময়সীমাটো আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত থাকিব। আৰু এই চিলেকশ্যনটো আপোনালোকৰ কেটেগৰীজ বেলেগ হ'ব। SC ST কেটেগৰীৰ পৰা আপুনি যদি বিলং কৰে তেনেহ'লে আপোনালোকৰ 5 বছৰ এই চিলেকশ্যন হ'ব। আৰু OBC কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে 3 বছৰ এই চিলেকশ্যন পাব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শৈক্ষিক অৰ্হতাটো আপোনালোকক কি লাগিব, আপোনালোকে এইটো পদৰ কাৰণে আপোনালোকে অনলাইন কৰিবলৈ হ'লে আপোনালোকৰ BSc নাৰ্ছিং বা পোষ্ট বেচিক BSc নাৰ্ছিং আপোনালোকে পাছ কৰা হ'ব লাগিব। আৰু চিলেকশ্যন প্ৰচেছটো আপোনালোকে কেনেদৰে হ'ব, আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো দ্য চিলেকশ্যন প্ৰচেছ শ্বেল বি নটিফাইড দ্য অফিচিয়েল ৱেবছাইট অফ দ্য ডাইৰেক্টৰেট অফ নেশ্যনেল হেল্থ মিছন আসাম। মানে আপোনালোকৰ অফিচিয়েল ৱেবছাইটৰ চিলেকশ্যন প্ৰচেছটো কেনেদৰে হ'ব আপোনালোকক দি দিব। সেইটো পদৰ কাৰণে আপোনালোকে NSM আসাম ৰিকুৱাৰমেণ্টৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেট কেইটা জানি থৈ দিয়া যে নটিফিকেশ্যনটো ৰিলিজ কৰিছিলে আপোনালোকৰ 19 তাৰিখ 7 মাহ 2025। আৰু এপ্লাই অনলাইনটো আৰম্ভ হৈছে 20 তাৰিখ 7 মাহ 2025 পৰা। আৰু লাষ্ট ডেটটো থাকিব আপোনালোকৰ 5 তাৰিখ 8 মাহ 2025 পৰ্যন্ত। তাৰ আগতে অনলাইনটো কৰি দিবা। ধন্যবাদ। জয় অসম।